এইবিলাক ইগ ইনকিউবেটাৰ মানে কণীৰ পৰা পোৱালি যোৱা মেচিন 1000 কেপাচিটি 200 কেপাচিটি এইটো এইবিলাক আৰু এইটো ৰেডি হৈছে এইটো অলৰেডি পেকিঙো হৈ গৈছে এইটো যাব বৰপেটাত এইবিলাক এইটো 300 এইটো 120টা কণী ধৰা কেপাচিটি এইটো অলৰেডি পেকিং কৰা হৈ গৈছে এইটো অলৰেডি গাড়ী আহি আছে গাড়ীতে গুচি যাব সো আপোনালোকৰ যদি লাগে যোগাযোগ কৰিব পাৰে অল আছাম ডেলিভাৰী ফেচিলিটি এভেইলেবল আছে আমাৰ তাত লোকেল মুৰ্গীৰ পোৱালি লোকেল হাঁহৰ পোৱালি সোণালী পোৱালি খাকী কেম্বেল হাঁহৰ পোৱালি ব্ৰইলাৰ কয়লাৰ আড়াইয়াৰ কাডকনাথ টাৰ্কি চিল্কি মানে অল কাইণ্ডছ অফ চিক্স যিকোনো ধৰণৰ পোৱালি আপোনালোকে পাব হাঁহ মুৰ্গীৰ ভিতৰত আৰু ইগ ইনকিউবেটাৰ প্লাছ আপোনালোকৰ ফুল অট'মেটিক ইনকিউবেটাৰ ছেমি অট'মেটিক ইনকিউবেটাৰ প্লাছ ইনকিউবেটাৰৰ পাৰ্টছ পাতি সকলো বস্তু পাব আমাৰ মেচিনবিলাক 1 বছৰ গ্যাৰাণ্টি দিয়া যায় অলৰেডি সো আপোনালোকৰ এনেকুৱা ধৰণৰ মেচিন যদি লাগে ঘৰতে সৰু সুৰাকৈ আপোনালোকে নিজে ফাৰ্ম কৰি নিজে পোৱালি উৎপাদন কৰি যদি নিজে ফাৰ্ম কৰে পোৱালিটো কিনিব লাগে নালাগে তেতিয়া কম টকাত আপোনালোকৰ পোৱালিখিনি উৎপাদন হয় সো এনেকুৱা ধৰণৰ মেচিন যদি আপোনালোকৰ লাগে আমাৰ তাত ফুল অট'মেটিক ছেমি অট'মেটিক 1 বছৰ গ্যাৰাণ্টি সহকাৰে অল আছাম ডেলিভাৰী ফেচিলিটি এভেইলেবল আছে আপোনালোকে লাগিলে যোগাযোগ কৰিব পাৰে আমি অসমৰ প্ৰতিখন জিলাতে আমি ডেলিভাৰী কৰাৰ ব্যৱস্থা ৰাখিছোঁ আৰু আপোনালোকে যদি আহি লৈ যাব বিচাৰে তেতিয়াহ'লে লৈ যাব পাৰিব যেহেতু আমাৰ মাল এভেইলেবল ষ্টক থাকে সো আপোনালোকে আহিব পাৰে আমাৰ ফাৰ্মত আছাম এগ্ৰ ফাৰ্ম এণ্ড হেচাৰীত আপোনালোকে আহি পোৱালি লাগিলে পোৱালিৰ কাৰণে আহিব পাৰে আৰু যদি ডেলিভাৰী লাগে ডেলিভাৰীও পাই যাব আৰু যদি আপোনালোকৰ মেচিন লাগে ফুল অট'মেটিক ছেমি অট'মেটিক সকলো ধৰণৰ পোৱালিৰ মেচিন মানে যিকোনো ধৰণৰ ছেমি অট'মেটিক লাগে আমাৰ তাত মিনিমাম 120টা কণী ধৰাৰ পৰা আৰম্ভ কৰি আপ টু 5000 কেপাচিটি মানে 5000 কণী ধৰা মেচিন আমি মেকিং বা তৈয়াৰ কৰোঁ আপোনালোকে আহিও লৈ যাব পাৰে আৰু যদি আপোনালোকে ডেলিভাৰী লাগে ডেলিভাৰীও পাব কিন্তু কথাটো হৈছে ডেলিভাৰী লাগিলে আপোনালোকে মেচিন লাগিলে মিনিমাম 50% এডভান্স কৰিব লাগিব তাৰপিছতে ডেলিভাৰী হ'ব আৰু যদি পোৱালি লাগে আপুনি ফুল পেমেণ্ট কৰিব লাগিব তাৰপিছতে আমি মাল পঠাই দিম যদি আপোনালোকৰ ডাউট থাকে পইচা আগত দিয়া তেতিয়াহ'লে আপোনালোকে আহিব আমাৰ ইয়াতে ভিজিট কৰিব তাৰপিছত ভিজিট কৰি পইচা দি মাল লৈ যাব পাৰে সো ফ্ৰেণ্ডছ আৰু যদি চেনেলত নতুন থাকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজত চাই আছে যদি নিশ্চয় পেজখন ফ'ল' কৰিব আৰু ভিডিঅ' লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ জনাইছোঁ